এই চেনেলটোৰ ভিডিঅ'বোৰ কেৱল মনোৰঞ্জনৰ বাবেহে। আমি কোনো ধৰণৰ অন্ধবিশ্বাস সমৰ্থন নকৰোঁ। ভানগড় আমাৰ দেশৰ মোষ্ট হণ্টেড প্লেচবোৰৰ কথা ক'লে ভানগড়ৰ নাম প্ৰথমত আহে। এই ভানগড় দুৰ্গৰ ওপৰত মই এটা ভিডিঅ' বনোৱা আছে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেন্তে মই আই বাটন বা ডেছক্ৰিপশ্যনত লিংক দি দিম, চাই ল'ব। নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নাম হৈছে সুজিত আৰু মই আপোনালোকক ৰহস্য টিভি ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভানগড়ৰ যি ২ নম্বৰ কাহিনী, য'ত মানুহে সকলোতকৈ বেছি বিশ্বাস কৰে, সেই কাহিনী জড়িত হৈ আছে এজনী ৰাজকুমাৰীৰ সৈতে। কোৱা হয় যে যেতিয়া ভানগড় হাঁহি ধেমালিৰে ভৰা এখন চহৰ আছিল, তেতিয়া এই দুৰ্গটোত এজনী ৰাজকুমাৰী আছিল, যাৰ নাম আছিল ৰত্নাৱতী। ৰাজকুমাৰী ৰত্নাৱতী বহুত ধুনীয়া আছিল আৰু তেওঁৰ সুন্দৰতাৰ চৰ্চা দূৰ দূৰণিলৈ আছিল, যাৰ বাবে ডাঙৰ ডাঙৰ ৰজাবোৰৰ বিয়াৰ প্ৰস্তাৱ তেওঁলৈ আহিয়ে থাকে। কিন্তু এই ৰজাবোৰৰ বাহিৰেও আৰু এজন ব্যক্তি যি ৰাজকুমাৰীক মনে প্ৰাণে ভাল পাইছিল, আৰু তেওঁৰ নাম আছিল সিংঘিয়া। সিংঘিয়া এজন তান্ত্ৰিক আছিল আৰু যেতিয়াৰ পৰা তেওঁ ৰাজকুমাৰী ৰত্নাৱতীক দেখিছিল, তেতিয়াৰ পৰাই ৰাজকুমাৰীক তেওঁ পাগলৰ দৰে ভাল পাইছিল। আৰু এতিয়া যেনেকৈ হ'লেও ৰাজকুমাৰী ৰত্নাৱতীক তেওঁ পাবলৈ বিচাৰিছিল। কিন্তু তেওঁ জানিছিল যে ইমান সহজতে তেওঁ ৰাজকুমাৰীক পাব নোৱাৰে, কাৰণ ক'ত তেওঁ শ্মশানত থকা এজন তান্ত্ৰিক আৰু ক'ত ৰত্নাৱতী মহলত থকা এজনী ৰাজকুমাৰী। সেইবাবে তেওঁ ৰাজকুমাৰী ৰত্নাৱতীক পাবলৈ এক বেলেগ উপায় বিচাৰি উলিয়ালে, আৰু এতিয়া তেওঁ সঠিক সময়ৰ বাবে ৰৈ আছিল। আৰু এদিন তেওঁৰ এই সময় আহিয়েই গ'ল। এদিন ৰাজকুমাৰীৰ দাসী এজনী ভানগড়ৰ বজাৰত আহিল। দৰাচলতে সেই দাসীজনীয়ে ৰাজকুমাৰীলৈ চুলিত ঘঁহা তেল ল'বলৈ আহিছিল। যেতিয়া দাসীজনীয়ে তেল লৈ উভতি যাব লৈছিল, তেতিয়া তান্ত্ৰিক সিংঘিয়াই দাসীজনীক কিবা এটা বাহানা বনাই ৰখাই ল'লে। আৰু কিয়নো তেওঁ তন্ত্ৰ মন্ত্ৰবোৰ জানিছিল, সেইবাবে যি তেল দাসীজনীয়ে ৰাজকুমাৰীলৈ লৈ গৈছিল, সেই তেলত মনে মনে কলা যাদু কৰি দিলে। তাৰপিছত যেতিয়া সেই দাসীজনীয়ে তেল লৈ ৰাণী ৰত্নাৱতীৰ ওচৰ পালে আৰু যেতিয়া ৰাজকুমাৰীক সেই তেল দিলে, তেতিয়া ৰাজকুমাৰীৰ অলপ সন্দেহ হ'ল। কোৱা হয় যে ৰাজকুমাৰী ৰত্নাৱতীয়েও এই যাদু মন্ত্ৰৰ বিষয়ে জানিছিল। সেইবাবে সেই তেলৰ বটলটো দেখোঁতেই তেওঁ গম পাই গৈছিল যে এই তেলত কোনোবাই তন্ত্ৰ মন্ত্ৰ ব্যৱহাৰ কৰিছে। তাৰপিছতে যেতিয়া ৰাজকুমাৰীয়ে সেই দাসীজনীক সুধিছিল যে তুমি বজাৰত কাৰোবাক লগ পাইছিলা নেকি, তেতিয়া দাসীজনীয়ে তান্ত্ৰিক সিংঘিয়াৰ নাম ল'লে। আৰু সিংঘিয়াৰ নাম শুনাৰ পিছতেই ৰাজকুমাৰীয়ে সকলো কথা ধৰিব পাৰিছিল, যাৰ পিছত সেই তেলৰ বটলটো তেওঁ এটা পাথৰত দলি মাৰি দিছিল, যাৰ বাবে সেই তেল পাথৰটোত গোটেই বিয়পি পৰিছিল। দৰাচলতে সেই তেলত তান্ত্ৰিক সিংঘিয়াই এনেকুৱা এটা যাদু কৰিছিল যে যোনেই সেই তেল লগাব তেওঁই তান্ত্ৰিকৰ ফান্দত পৰিব আৰু নিজে নিজেই তান্ত্ৰিকৰ ওচৰ আহি গ'লে হয়। কাৰণ কিয়নো ৰাজকুমাৰীয়ে সেই তেলৰ ব্যৱহাৰ নকৰিলে, সেইবাবে তেওঁ বাচি গ'ল। কিন্তু সেই যি পাথৰটো য'ত তেলখিনি পৰিছিল, সেই পাথৰটোৰ ভিতৰতেই সকলো যাদু মন্ত্ৰ সোমাই পৰিল, যাৰ বাবে হ'ল এইটো যে এতিয়া সেই পাথৰটো নিজে নিজে বাগৰি তান্ত্ৰিক সিংঘিয়াৰ ওচৰত আহিব ল'লে। তান্ত্ৰিক সিংঘিয়াই যেতিয়া পাথৰটো তেওঁৰ ফালে আহি থকা দেখিলে, তেতিয়া তেওঁ কথাবোৰ বুজিবলৈ দেৰি নালাগিল। কিন্তু তেওঁ কিবা কৰাৰ আগতেই সেই পাথৰটো আহি তেওঁৰ বুকুত পৰিলেহি। যিহেতু পাথৰটো বহুত ডাঙৰ আছিল, যাৰ বাবে তেওঁ বাচিব পৰাটো অসম্ভৱ আছিল। কিন্তু মৰোতে মৰোতে তেওঁ এইটো অভিশাপ দি গৈছিল যে ৰাজকুমাৰী ৰত্নাৱতীকে লৈ এই ভানগড়ৰ সকলো মানুহ মৰি যাব। এই অভিশাপ দিয়াৰ পিছত তান্ত্ৰিক সিংঘিয়াটো মৰি গ'ল। কিন্তু তেওঁৰ মৃত্যুৰ কিছুদিনৰ পিছত ভানগড় আৰু তাৰ কাষৰ এখন ৰাজ্য আজাবগড়ৰ মাজত বহুত ডাঙৰ এখন যুদ্ধ লাগিল, য'ত সমগ্ৰ ভানগড় ধ্বংস হৈ যায়। আৰু সেই যুদ্ধত ৰাজকুমাৰী ৰত্নাৱতীকে ধৰি ভানগড়ৰ প্ৰায় সকলোখিনি মানুহেই মৰি যায়। যদিও ইতিহাসত ক'তো ভানগড় আৰু আজাবগড়ৰ মাজৰ যি যুদ্ধ তাৰ একো কথা নাই, কিন্তু যুগ যুগৰ পৰাই এই কাহিনীয়ে শুনোৱা আৰু শুনা যায়। কোৱা হয় যে এই যুদ্ধ হোৱাৰ পিছত ভানগড় আকৌ কেতিয়াও আগৰ দৰে হৈ নুঠিল। সময়ৰ সোঁতত এই দুৰ্গ নিজান হৈ পৰিল, আৰু এতিয়া ইয়াত ৰাতি হ'লে মানুহ যাবলৈও ভয় কৰে। ইয়াৰ উপৰি এই দুৰ্গৰ আৰু এটা কথা আছে। যেতিয়া ভানগড় আৰু আজাবগড়ৰ মাজত যুদ্ধ হৈছিল, সেই যুদ্ধত বহু ধৰণৰ সোণৰূপ ভানগড় দুৰ্গত লুকুৱাই থোৱা হৈছিল। আৰু সেই সোণৰূপবোৰক সাধাৰণ মানুহৰ পৰা বচাবলৈ এই উৰা বাতৰি বিয়পোৱা হ'ল যে ভানগড়ত ভূত আছে। কিয়নো ইতিহাসত ভানগড় আৰু আজাবগড়ৰ মাজত হোৱা যুদ্ধৰ কথা একো পোৱা নাযায়, সেইবাবে এই কথা কিমান সঁচা তাতো প্ৰশ্ন উঠোৱা হয়। আৰু এটা কথা যে সকলো বস্তুৰে বা দুৰ্গৰ আৰম্ভণি আৰু শেষৰ কিছু ইতিহাস থাকে। ভানগড় কোনে কেতিয়া বনাইছিল তাৰতো ইতিহাস আছে, কিন্তু এয়া ধ্বংস কেনেকৈ হ'ল তাৰ ইতিহাস আজিলৈকে পোৱা নাযায়। এনেবোৰ কথাই ভানগড় দুৰ্গক আৰু ৰহস্যময় কৰি তোলে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে জনাব যে ভাৰতীয় ইতিহাসত হোৱা কিছুমান যুদ্ধ বা ঘটনাবোৰ কাহিনীৰূপে আপোনালোকে শুনিব বিচাৰে নেকি।
যদি বিচাৰে ইয়াৰ ওপৰতো মই ভিডিঅ' বনাই আপোনালোকলৈ আগবঢ়াম। আজিলৈ ইমানেই, ধন্যবাদ।